হোজাই যোগীজানত বানপীড়িত লোকসকলৰ মাজত সমাজকৰ্মী বস্ত্ৰদান হয়। ৰাজ্যজুৰি সংহাৰীৰূপী বানপানী কবলত সৰ্বহাৰা হোৱা প্ৰতিটো গাঁৱৰ প্ৰতিটো পৰিয়ালৰ লোকৰ আৰ্তনাদ শুনিলে নিশ্চয় চকুপানী সেমেকি যাব আপোনালোকৰ। ঠিক একে অৱস্থাতে হোজাই জিলাৰ যোগীজানৰ অন্তৰ্গত ৰাজবাৰী, পূব নাওভাঙা, কেন্দুগুৰিকে ধৰি বহুকেইখন গাঁও বানৰ কবলত অস্তিত্বহীন হয়। এনে সংকটজনক অৱস্থাত হোজাই জিলাৰ ডেকিগিৰি বঁটাপ্ৰাপ্ত বিশিষ্ট সমাজসেৱক সুজিত চুট আৰু লংকা মহাবিদ্যালয় উপাধ্যক্ষ গুণেশ্বৰ শইকীয়াৰ নেতৃত্বত উল্লেখিত গাঁও শিবিৰৰ লোকসকলৰ মাজত বিশুদ্ধ খোৱা পানীৰ লগতে বস্ত্ৰদান কৰে। উক্ত কাৰ্যসূচীত লংকাৰ গোপীনাথ জুনিয়ৰ কলেজৰ অধ্যক্ষ শশীপ্ৰভা শইকীয়া, সমাজসেৱিকা নিবেদিতা শৰ্মা আৰু শিক্ষক নিপুমণিৰ সৈতে লংকা মহাবিদ্যালয় পৰিচালনা সম্পাদক সহ বিশিষ্ট ব্যক্তিও অংশগ্ৰহণ কৰে। শৰণাৰ্থী শিবিৰত উপস্থিত হৈ সংবাদ মাধ্যমত প্ৰকাশ কৰে যে বিগত 12 বছৰ ধৰি তেওঁ ৰোজগাৰ কৰা ধন সমাজৰ উন্নয়নৰ কৰ্মবাহীয়ে নিজ সংসাৰত অকণো ব্যয় নকৰা কথা প্ৰকাশ কৰে। ৰিলিফ কেম্পত আমাৰ লংকাৰ পৰা অহা মানুহসকলে আপোনালোকক ৰিলিফ দিছে। হয় ছাৰ, আমি দক্ষিণ কেন্দুগুৰি কপিলীপৰীয়া আঞ্চলিকৰ আমি এটা শিবিৰৰ আমি বসবাস কৰি থকা আমি মানুহসকল আজি আমাক বহুত ধন্যবাদ দিবলগীয়া কথা যে আমাক লংকাৰ পৰা আহি আমাক প্ৰিন্সিপাল ছাৰে আমাক কাপোৰকে আদি কৰি পেলাই খাদ্য সামগ্ৰী, পানী যোগান। যিসকল ৰাইজ ইয়াত উপস্থিত আছে তেখেতসকলৰ পৰিস্থিতি চাই অনুভৱ কৰিছোঁ যে সঁচাকৈ আমি যেন শুভ কাম এটাতহে ওলাই আহিছোঁ। আৰু যেতিয়া আমি নিউজত পাইছিলোঁ যে বানপীড়িত অঞ্চলৰ মানুহখিনিৰ হাহাকাৰ উপলব্ধি কৰিলোঁ আৰু সেই ক্ষেত্ৰতে আমি নিজাববীয়াকৈ মনটোৱে নেমানিলে আৰু আমি ধুলি মেলি তেখেতক অলপ কৰিবলৈ আহিলোঁ। যিমানখিনি সাৰ্থক অনুসাৰে আমি যিমানখিনি পাৰিছোঁ তেখেতসকলক সন্তুষ্ট কৰাৰ ব্যৱস্থা কৰিছোঁ। কিন্তু আহি গম পাইছোঁ তেখেতসকলে সম্পূৰ্ণভাৱে খাবও পৰা নাই, দুবেলা দুমুঠি চৰকাৰৰ ফালৰ পৰাও তেনেকৈ সুবিধা পোৱা নাই। কিন্তু কিছু কম পাইছে, কিন্তু যিমানখিনি পাব লাগিছিল সেইখিনি পোৱা নাই। এতিয়া চৰকাৰলৈ অনুৰোধ যাতে তেখেতসকলে ৰিলিফ কেম্পত আমি অহাৰ চিন্তা চৰ্চা বহুত আগতে কৰিছিলোঁ। আমি যিহেতু ইণ্ডিভিজুৱেলি আমি হেৰি কৰোঁ, আমি ৰাইজৰ পৰা কোনো চান্দা নলওঁ। যেনেকৈ মই আছোঁ, মই গোটেই যিমান মোৰ হেৰি আছে, শক্তি আছে, মই হেৰি কৰোঁ, শক্তি প্ৰয়োগ কৰোঁ এইবিলাক ভাল কাম কৰাৰ কাৰণে। লগতে যেনেকৈ আমাৰ বিশিষ্ট শিক্ষাবিদ লংকা কলেজৰ উপাধ্যক্ষ ডক্টৰ গুণেশ্বৰ শইকীয়াদেৱ আছে, আমাৰ জুনিয়ৰ কলেজৰ অধ্যক্ষ মহোদয়া আছে, নিবেদিতা শৰ্মা বাইদেউ আছে, নিপুমণি মোৰ বন্ধুবৰ্গ নিপুমণি পাঠক আছে, গুৰু ভাইটিৰ নিচিনা মোৰ লংকা কলেজৰ মেগাজিন ছেক্ৰেটাৰী আছে, GS আছে। এইবিলাক মই যেতিয়া যাওঁ ক'ৰবাত চব ভাল মানুহ, যিবিলাক ছ'চিয়েল মাইণ্ডেড মানুহ এইবিলাকৰ লৈ মই যাওঁ। আৰু আজি ইয়াতে আমি আহিছোঁ অলপ কাপোৰ কানি, ড্ৰাই ফ্ৰুট আৰু মানে ড্ৰিংকিং ৱাটাৰ এইবিলাক দিছোঁ। আগলৈ আমি আৰু যিমান শিবিৰ আছে এইবিলাকত আমি যাম, যিমান পাৰোঁ আমি কৰি থাকোঁ। সঁচাকৈ এটা প্ৰশ্ন মোৰ মনত বহুত দিনৰ পৰা আপোনাৰ কাৰণে ৰৈ আছে। আমি প্ৰায় দেখি আছোঁ বা ফেচবুকৰ যোগেদি আপোনাক পাই আছোঁ যে আপুনি বিভিন্ন সমাজ কৰ্মত আপুনি প্ৰায় লিপ্ত হৈ থাকে। আচলতে আপোনাক সুধিব বিচাৰিছোঁ যে আপোনাৰ উদ্দেশ্য কেনেধৰণে লৈছে যে জীৱনটো সমাজৰ কাৰণে আপুনি দিব? মই মানে নিজে ক'লে এইটো বেয়া লাগে, আপুনি যেতিয়া সুধিছে তেতিয়া আৰু নকৈ পেলাই নোৱাৰিলোঁ। মই মানে একচুৱেলি আজি 12 বছৰমান হৈ গ'ল মই নিজৰ সংসাৰৰ কাৰণে এটকাও খৰচ কৰা নাই। আপুনি প্ৰশ্ন কৰিব পাৰে যে মোৰ সংসাৰটো কেনেকৈ চলে। মোৰ ঘনীয়েকৰ এজন ছিনিয়ৰ নাৰ্ছ প্লাম্বিং চিভিলত আছে না, আৰু মোৰ 2টা ল'ৰা ছোৱালী আছে। তাই 2টা ল'ৰা ছোৱালীক লালন পালন কৰে, গোটেই ঘৰখন চলায়। আৰু মোৰ যিমান ইনকাম আছে গোটেইখিনি এই অসমীয়াই আৰু মহান মানৱতাবাদী অসমীয়া জাতি দুখীয়া ৰাইজৰ কাৰণে মই বলিদান দিছোঁ। আৰু মই চকু খোলা থকালৈকে গোটেই জীৱনটো এই অসমীয়াৰ সেৱা কৰাৰ লগতে মহান মানৱতাবাদী অসমীয়া জাতিৰ কাৰণে মোৰ জীৱন বলিদান দিওঁ। আজি যিখন গাঁৱত উপস্থিত হৈছে সেই ৰাইজৰ হাহাকাৰ আপুনি নিশ্চয় বুজি পাইছে। মই একচুৱেলি গাঁৱত আহিছোঁ এতিয়াই বুজি পোৱা নাই। মই ঘৰত বহি যেতিয়া সময় পাওঁ ৰাতি, আপোনাৰ মিডিয়া ভাই বন্ধুবিলাকে যিবিলাক প্ৰচাৰ কৰি আছে এইবিলাক দেখিছিলোঁ, দেখি পেলাই বহুত দুখ লাগিছে। মই ভাবিছোঁ যে আমাৰ লগতে একচুৱেলি সাধাৰণ মানুহ, কিন্তু যিবিলাক মানুহৰ শক্তি আছে, ডাঙৰকৈ কৰিবলৈ শক্তি আছে, তেনেকুৱা মানুহ আছে ইচ্ছা কৰিলে পাচাৰকৈ দিব পাৰে, কিন্তু তেনেকুৱা শক্তি আমাৰ নাই। কিন্তু তেখেতবিলাকে দিয়া নাই, সেইকাৰণে মই বেয়া পাইছোঁ।